আৰু আজি গুড মৰ্নিং বোকাখাটৰ পৰা কালি আপোনালোক কৈছিলে যে নেক্সট ভিডিঅ'ত কৈছিলে আগৰ ভিডিঅ'টোত কৈছিলে যে বোকাখাটত আছোঁ বুলি আৰু বোকাখাটৰ ইয়াত ধুনীয়া একদম পৰিৱেশৰ মাজত আছিলোঁ আৰু পূৰা ৰেডি হৈ গ'লে এতিয়া নগাঁৱলৈ যাবলৈ আৰু আমাৰ আছে এইবিলাক পংকজ পংকজ এইবিলাক পংকজ আছে আৰু অৰিন্দম কালি আৰু অৰিন্দমে পূৰা একদম ধামাকা কৰি আছে পূৰা ধামাকা আৰু আমাৰ 3খন বাইক পূৰা ৰেডি হৈ গ'ল আৰু এইবিলাক আমাৰ ড্ৰোন শ্বুটৰ কাৰণে একদম ষ্টেণ্ডেণ্ড পূৰা লৈ আহিছিলোঁ চ' এতিয়া ইয়াৰ পৰা যাব ওলাইছোঁ আৰু ৰাতিপুৱা আপোনাৰ 6:30 বাজিব হ'ল পূৰা কুকুৰকো মাৰি আছে চাহ তাহ খাই ৰেডি হৈ গ'লোঁ আৰু এতিয়া যাওঁ আৰু গৈ ভিডিঅ' বনাম আৰু আজি নগাঁৱত থাকিম আৰু কাইলৈ মৃত্যুঞ্জয় মন্দিৰ আৰু নগাঁৱৰ বিভিন্ন জেগা কাইলৈ দেখিবলৈ পাব তাৰপিছত তেজপুৰ গুৱাহাটী সকলোবিলাক দেখুৱাম আৰু আগৰ ভিডিঅ'টোত কেনেকুৱা এতিয়ালৈকে মানে হেৰি কৰা নাই আৰু আপলোড কৰি থোৱা আছে তাৰপৰা এতিয়া অকণমান আনলিষ্টেড কৰি দিম তাৰপিছত একদম ধামাকা আৰু চ' ৰেডি নে হৰিনাম চ' বোকাখাট টাউন আৰু বোকাখাট টাউনৰ আমি মানে 1 কিলোমিটাৰমান দূৰত আছিলোঁ আৰু টাইগাৰ চ' এতিয়া গৈ মেলি ইয়াত নৰখোঁ আৰু ডাইৰেক্ট কাজিৰঙাত ৰখিমগৈ চ' সেইবিলাক হৰিনাম এক্সপিৰিয়েঞ্চ কৰা এইটো মেৰি খ্ৰীষ্টমাছ আৰু চাওক এতিয়া ইমান এটা ধুনীয়া লোকেশ্যনত পাই গৈছোঁহি আৰু লোকেশ্যনৰ মাজতে আমি গৈ আছোঁ তাৰপিছত আমি কাজিৰঙাতহে ৰখিম আৰু সকলোকে আজি মই পাহৰিছিলোঁ ডেটটো যে 25 ডিচেম্বৰ আৰু থেংক ইউ ইমান মৰম ছাপোৰ্ট কৰাৰ বাবে কাৰণে বহুতো ইনষ্টাগ্ৰামতো আপুনি বহুতো মেনশ্যনছ আহি আছে আৰু মানে ষ্টেটাছত মানে কৈছোনে আৰু যিসকলৰ মেনশ্যন বেক দিব পৰা নাই বেয়া চাই একদম নাপাব কাৰণ মানে জানেই ন দিনটো চাইকেল চলাই আছে আৰু ৰাতি খোৱা মানে আৰামচাৰ কৰা এডিট কৰা হয় ত' তাৰ বাবে বহুত চৰি এণ্ড চাওক ভিডিঅ' পূৰা এনজয় কৰক আজি মানে ধামাকা মানে তামাম ধামাকা আই এম ভেৰি এক্সাইটেড বিকজ কাজিৰঙা গৈ আছোঁ নগাঁও ত' চাওক কিমান এটা ধুনীয়া লোকেশ্যনত পাই গৈছোঁহি আৰু ইয়াৰ পৰা কাজিৰঙা মাত্ৰ 5 কিলোমিটাৰমান হ'ব ইমান ভালদৰে নাজানো আৰু লোকেশ্যন চাওক লোকেশ্যন চেক কৰক আমি 7:15 এণ্টাৰ কৰি দিলোঁ কাজিৰঙাত আৰু এয়া চাওক কাজিৰঙা পূৰা হাবি জংঘলৰ মাজেৰে আমি গৈ আছোঁ চাইকেল লৈ আৰু কাজিৰঙা চবেই আহিব পাৰিব কিন্তু আমাৰ নিচিনাকৈ চাইকেল লৈ আহিছোঁ চ' ভাল লাগিছে কাৰণ আমি প্ৰতি মানে এভৰি জেগা আমি এক্সপ্ল'ৰ কৰি আহিছোঁ আৰু সকলো জেগা আপোনালোকক ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিছোঁ সেইকাৰণে যদি এতিয়ালৈকে চেনেলটো কোনোবাই ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰি লওক দাঁত চিৰঞ্জীৱ বুলি আছে তলত ডেছক্ৰিপশ্যনত লিংক থাকিব আৰু চাওক কিমান এটা ধুনীয়া পৰিৱেশৰ মাজত এইটো চাওক হৰিণা চ' গাইছ এইটো চাওক হৰিণা অ' মাই গড কপাল ভাল চাওক চ' গাইছ হৰিণা দেখি গ'লো অ' গাইছ হৰিণা চাওক এইটো চাওক ভালকৈ দেখাইছে এইটো গ'ল অ' মাই গড চ' গাইছ হৰিণাকে কি গ'লো অ' মাই গড ফাৰ্ষ্ট টাইম দেখিছোঁ কাৰণে ভাল লাগিছে আৰু চাওক না টাইগাৰ ক'ত আছে মোৰ পূৰা একদম জংঘলৰ মাজত ভাই ভয় লাগে বে হাতী চাতি বৰ্তমানলৈকে আমি কাজিৰঙা শেষ কৰিব পৰা নাই কাৰণ ইমান এখন ডাঙৰ নেশ্যনেল পাৰ্ক চ' চাওক টাইগাৰ আছে ক'ত আৰু জেগা চাওক না ভিউ চাওক গাইজ কৈছিলে মই একদম মানে মোৰ বিলিভ কৰে যে মই আজি কাজিৰঙাত আছোঁ আৰু সকলোবিলাক আপোনালোকৰ আশীৰ্বাদৰ কাৰণে সম্ভৱ হৈছে কিয়কি আপুনি যেতিয়া মানে মোক ছাপোৰ্ট কৰে মৰম কৰে সঁচাকৈ মোৰ বহুত ভাল লাগে আৰু ইয়াত চাওক বেছি ষ্টুডেণ্ট আহিব দেই যাব আৰু আপোনাৰ গাড়ী চিজ কৰি দিব বেছি স্পীডত গ'লে ত' ইয়াত কাৰণ পূৰা ৰাস্তাটো কেতিয়াবা আহি যায় আপোনাৰ জীৱ জন্তু মানে সেইকাৰণে আপোনাৰ স্পীড লিমিটটো 40 তাতকৈ মানে ওপৰত যাব নোৱাৰে আৰু এইফালে চাওক না কিমান ধুনীয়া এটা লোকেশ্যন অ' মাই গড কাজিৰঙাত থাকিবলৈ মন গৈছে নে ইমানেই ছাইডত আমাৰ পাহাৰ লগে গৈ আছোঁ আৰু মানে কি ক'ম আৰু একদম মানে এক্সপেঞ্চিভ ৰাইড মানে কৈছোঁ এইটো এক্সপেঞ্চিভ ৰাইড কাৰণ ইমান ধুনীয়া জেগা দেখি গৈ আছোঁ আৰু আপোনালোকক দেখুৱাই গৈ আছোঁ এনেকৈ পূৰা একদম মেইন কাজিৰঙা গেটৰ ওচৰত পাই গৈছে এইখন হৈছে মেইন কাজিৰঙা গেট আৰু এইফালে আছে টাইগাৰ চবৰে চাইকেল অকণমান ৰখি লৈছোঁ কাৰণ একেৰাহে আহি আছোঁ আৰু এইফালে চাওক আই লাভ কাজিৰঙা লিখা আছে আৰু এইফালে
চব টুৰিষ্ট আছে চ' আই এম ফিলিং হেভি চ' অলপ ভিতৰলৈ যাম বেছি ভিতৰলৈ নাযাওঁ ত' এতিয়া আমি কাজিৰঙাৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু টাইগাৰো পূৰা তাত আছে চাওক এই টাইগাৰ পাৰ্কিং কৰি থোৱা আছে এণ্ড চাবলৈ আহিছোঁ অকণ প্লেচটোকে চাবলৈ আহিছোঁ টাইগাৰ আহি পাই গৈছে মোৰ বাগানৰ মাজত আৰু চেক দা ভিউ গাইজ চ' টাইগাৰ ক'ত আছে চাওক না আৰু আমি কাজিৰঙা খতম হ'ব বেছি দূৰ নাই তাৰপিছত ধামাকা আৰু হৈ আছে তাৰপৰা আজি যাম নগাঁৱত থাকিম আৰু নগাঁৱৰ পিছত কাইলৈ মৃত্যুঞ্জয় মন্দিৰ কিবা কিবি যি ভিডিঅ' দেখুৱাবলৈ ট্ৰাই কৰিম চ' গাইজ এণ্টাৰ কৰি এটা চিক্ৰেট মই ক'ত আছে চাব গাইজ চাওক ক'ত আছোঁ মই একদম পূৰা পাহাৰৰ কাষত আৰু এইফালে টাইগাৰ চ' আই এম ভেৰি এক্সাইটেড কাৰণ এনেকুৱা এটা মজা লোকেশ্যনত থকাৰ পিছত কাৰণো মন ভাল নালাগিব কওক আকৌ এবাৰ দেখুৱাইছোঁ চাওক পূৰা মজা জেগা মানে তামাম মজা জেগা ৰে বাবা ক'ত আহিছোঁ তো এনেকুৱা লাগিছে যে জেনেৰেটত আহিছোঁ আৰু এনেকুৱা নতুন নতুন এক্সপেৰিয়েঞ্চ ভিডিঅ'টো আহি থাকিব এতিয়াতো এটা নমুনাহে আৰু শ্বিলং গুৱাহাটী নগাঁও সকলো আছে তেজপুৰ আছে চ' চাওক এবাৰ আকৌ এবাৰ দেখুৱাইছোঁ চাওক না যাওঁ জলদি যাওঁ দেৰি কৰি নাথাকোঁ কাৰণ সময় আমাৰ হাতত বহুত কম আছে আৰু সোনকালে আজি পাবগৈ লাগিব আপোনাৰ তেজপুৰ অঁ ন এনেকুৱা এটা লোকেশ্যন পাই গৈছে বৰ্তমানলৈকে আমি মানে আপোনাৰ কাজিৰঙা ক্ৰছ কৰাকৈ নাই আৰু এইফালে CCTV আছে বৰ ডাঙৰ ডাঙৰ চেঞ্চৰ আছে আৰু এইটো এলেকাত মানে পূৰা জীৱ জন্তু অহা যোৱা কৰি থাকে চ' সেইকাৰণে লাহে লাহে যাব কৈছে আৰু চাওক কিমান ডাঙৰ চ' গাইজ চাওক ক'ত পাই গৈছে এতিয়া বৰ্তমান এনেকুৱা এটা লোকেশ্যনত গৈ আছোঁ আমি তিনিওজন আৰু সেই কৈছোঁ নে গাইজ এবাৰ ভিউ চেক কৰক না অ' মাই গড মানে আজিলৈকে এনেকৈ মানে গাড়ী বাইকেৰে আহিলে আপোনালোকে ইমান মানে মজাটো নাপায় কিন্তু চাইকেল বাইক লৈ আহিলে আপোনাৰ সকলো বস্তুবিলাক মানে এডভেঞ্চাৰ কৰি যাব পাৰি ন সেইকাৰণে বহুত ভাল লাগে আৰু এতিয়া পূৰা পাহাৰৰ চাইডে চাইডে যাব লাগিব তাৰ কাৰণে আমিও সাৱধান হ'ব লাগিব আৰু সদায় সাৱধান হৈ যাব লাগিব আৰু সম্পূৰ্ণ ৰাইডটো আমি যিমান পাৰোঁ সাৱধানে যাবলৈ ট্ৰাই কৰিছোঁ সেইটোৱে আৰু চব কিনো আৰু আমি পাই গৈছোঁ হালধিবাৰী আৰু এইফালে আছে হালধিবাৰী মন্দিৰ আৰু মন্দিৰটো চাওক কিমান ধুনীয়া মানে পাহাৰৰ পূৰা কাষতে আছে মন্দিৰটো আৰু এইবিলাক চাওক কিমান ধুনীয়াকৈ একদম মানে বহুত এটা ধুনীয়া লোকেশ্যন একদম মানে একদম চাওক পূৰা হাতী 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 মেৰে সাথী চ' যাওঁ ইয়াৰ পৰা উঠাবলৈ গ'লোঁ নুঠালে অকণমান খাব পাৰিব নি খাব পাৰিব নি পাৰিব আমি এতিয়া পাই গৈছোঁ এনেকুৱা এটা লোকেশ্যন চেক কৰক আৰু মই হাতী এটা উঠিলোঁ হাতীটোৰ নাম আছিলে উৰ্বাঞ্চী ত' ভিডিঅ'টো মই আপোনালোকক দি আছোঁ আৰু ভাল লাগিল মানে আজিলৈকে উঠা নাছিলোঁ উঠিবলৈ মন আছিল চ' আজি উঠি ল'লোঁ হাতীৰ পিঠিত আৰু সেইকেইটা হাতী আগত গৈ আছে মই দেখুৱাই আছোঁ আহি থাকোঁতে সেনেকৈ মানে পূৰা টুৰিষ্টে পূৰা কিবা গড় চৰ কিবা ওলাইছে চাগে চাওঁ আমিও বাইনকুলাৰ লৈ ল'লোঁ এতিয়া চাম ভালকৈ একদম দেখুৱাম আৰু কিনো ওলাই চাওঁগৈ ৰ'ব
এইগাল হৰিণা চাওক মই মোৰ এইগাল চব গোটেইগাল হৰিণা আমি বাইনকুলাৰ ফ্ৰীতে লৈ মেলি চাই লৈছোঁ এইটো বাইনকুলাৰ চাই মেলি ফ্ৰীতে চালোঁ আৰু আপোনালোকক নেদেখালোঁ আপোনালোকক কি দেখুৱাম ত' যাওঁ এতিয়া চ' গাইছ বহুত দেৰি মূৰত এনেকুৱা এটা জেগা পাইছোঁ বুঢ়া পাহাৰ নামৰ জেগাটোত পাইছোঁ মানে বুঢ়া পাহাৰ আছে এইখিনিত আৰু জেগা চাওক না কেনেকুৱা মজা মজা জেগা আৰু পূৰা ভয়ংকৰ জেগা কাৰণ এইবিলাক জেগাত পূৰা ডেইলি আপোনাৰ মানে ৰাস্তাই জীৱ জন্তু অহা যোৱা কৰি থাকে ত' সেইকাৰণে সাৱধানে যাব লাগে আৰু মানে কৈছে নে বহুত হাবি জংঘলৰ মাজে আহিব লগাইছে আৰু এই ৰাইডটো বহুত মানে এক্সপেঞ্চিভ হৈছে কাৰণ এনেকুৱা এটা জেগাত কেতিয়াবা আহিম বুলি মই ভবা নাছিলোঁ কিন্তু এটা সপোন আছিলে যে গুৱাহাটীলৈ মই ৰাইড কৰা ত' আজি সেই ৰাইডটো মোৰ সক্ষম হ'বলৈ গৈ আছে আৰু চাওক পূৰা বাছ চাছ পূৰা মানে বহুত একদম ভয় লগা জেগা কাৰণ সেইকাৰণে দেখিছে কেনেকৈ আহি আছে সেইকাৰণে এজনে মাতি আনিছে আৰু তাৰ কাৰণে আমি আহিব লগা হৈছে চ' এতিয়া যাওঁচোন কি হয় বা কিবা কয় নেকি চ' পাৰিলে দেখুৱাম আৰু মই বেয়া লাগে ভিডিঅ' এতিয়া এনেকুৱা এটা লোকেশ্যন পাই গৈছে লোকেশ্যনত চেক কৰক ভালকৈ আৰু এটা বস্তু কাম চাওক ফাইনেলি গড় দেখি গ'লোঁ এইকেইটা গড় চাওক গড় ফাইনেলি দেখি গ'লোঁ আমাৰ জুম লেন্সটো পালে মজা লাগিলে নে কিন্তু দেখিবলৈ পাইছে বহুত ওখ মানে আহি গ'ল এতিয়া আকৌ পাহাৰত উঠিব লাগিব ত' অকণমান ডিফিকাল্ট হ'ব বাট একো নাই এণ্ড লোকেশ্যনটো চেক কৰক ক'ত আছোঁ চাওক লোকেশ্যন চেক কৰক মাই গড মানে ভয়ংকৰ ৰাস্তাত মানে চাওক পূৰা ছাইডত বুঢ়া পাহাৰ আৰু বুঢ়া পাহাৰ আমাৰ অসমৰ চবতকৈ ডাঙৰ পাহাৰ বুলি এনেই জনা যায় আৰু মই চাইকেল লৈ হাৰ মানি যোৱা নাই আৰু ভিডিঅ' বনাই আছোঁ আপোনালোকৰ কাৰণে চ' মানে বহুত খতৰনাক টাৰ্ণিং আৰু মই দেখুৱাইছোঁ আৰু কষ্ট হৈছে দেই নাই হ'ল নকওঁ কাৰণ নিজে গম পাইছোঁ ন কষ্ট কিমান হয় আৰু পূৰা ডাঙৰ ডাঙৰ গাড়ী আহি আছে আৰু পূৰা সাৱধান হ'ব লাগিব কাৰণ এইবিলাক ৰাস্তা বহুত খতৰনাক ৰাস্তা চাওক কেনেকুৱা ৰাস্তা অ' মাই গড চাওক না কেনেকুৱা যোৰা বাটৰ নিচিনা এইখন টাৰ্ণিংটো চ' বেছি ভিডিঅ' ইয়াত নকৰোঁ কাৰণ বলা চ' গাইজ এতিয়া বুঢ়া পাহাৰত পূৰা একদম মটৰ ব্লগিং ছেটআপটো লগাই লৈছোঁ ফাৰ্ষ্ট টাইম ছেটআপটো লগাইছোঁ আৰু চাওঁ কেনেকুৱানো হয় শ্বুট কেনেকুৱা ভিউটো দেখিবলৈ পাই যায় কেনেকুৱা একদম খাতাৰনাক ৰাস্তা আমি এতিয়া এনেকুৱা এটা লোকেশ্যনত আছোঁ আৰু দাদাজনে গিফ্ট দিয়া কমলা খাই লৈছোঁ আৰু চাওক গোটেইখন আমাৰ বাইককেইখন পূৰা পাৰ্ক লাইনত লগাই লৈছোঁ আৰু এতিয়া যাওঁ আমি এতিয়া ক'ত আছোঁ নিজেই গম নাপাওঁ এই ফাইনেলি পাই গৈছোঁ খলং ৰিজৰ্ট চবেই চিনি পায় ইয়াত গৰিলা বিখ্যাত গৰিলাৰ কাৰণে বিখ্যাত আৰু এইখন আছে খলঙৰ মেইন গেট চ' অকণমান দেখুৱাওঁগৈ কিনো আছে ৰিজৰ্টখনত মানে ধুনীয়া দৃশ্যৰ কাৰণে এখন মানে আৰু অলপ পপুলাৰ চ' ধুনীয়া গৰিলা চৰিলা কিং কং বনাই থৈছে চ' চাওঁগৈ আৰু অলপ ফটো চটো মাৰি মেলি যাওঁ চ' লগ পাম ভালকৈ একদম মানে কি হ'ব মানে ভোকো লাগি আছে কিবা কিবি খাম
পাইছে মোৰ পিছফালে কিং কং আছে পুৰা একদম কিং কঙে একদম হেলিকপ্টাৰ চব ভাঙি দিছে আৰু মোৰ কেমেৰা কোৱালিটি বহুত বেয়া হৈছে আৰু এইফালে চাওক ভিউজটো এবাৰ দেখুৱাই দিছোঁ এণ্ড চাওক ভিউজটো চ' এয়া পাহাৰ এইফালে পাহাৰ আৰু যাওঁ সোনকালে যাওঁ জলদি ক'লৈ যাওঁ এতিয়ালৈকে হেৰি হোৱা নাই তেজপুৰ যাওঁ নে নগাঁও যাওঁ ব'লা অন্য ব'লা আমি পাই গৈছোঁ এয়া জখলাবন্ধা এয়া হৈছে জখলাবন্ধা আৰু আমাৰ বাইক ইয়াত লগাই থোৱা আছে আৰু এইবিলাক হোটেলত ভাত খাম বুলি ভাতৰ দাম 90 টকা ত' আমাৰ বাজেটে ইমান নহয় 90 টকা দি ভাত নাখাওঁ বেলেগ কিবা খাম ত' ইমান দাম কিয় বে ইয়াত খানা মেইন চিটি গ'লে পাম নগাঁও আৰু এইফালে গ'লে আমি ৰাইট চাইডে গ'লে পাম তেজপুৰ চ' আমি এতিয়া ভাবিলোঁ তেজপুৰতে থাকিম যি হয় দেখা যাব আৰু এতিয়ালৈকে জেগা মেনেজ হোৱাই নাই আৰু আমি এতিয়া বৰ্তমান কলিয়াবৰ চলিয়াবৰ চব পাৰ কৰি আহিলোঁ আৰু বহুত ভাগৰ লাগিছে ভাত চাত খাই মেলি সকলো ওলাই আহিলোঁ আৰু আগত আছে পংকজ এইবিলাক আছে অৰিন্দম কেনেকুৱা লাগিছে আমি তেজপুৰত মানে আগমন কৰিবলৈ অলপ দূৰ আছে কাৰণ তেজপুৰ ৰাস্তাটো আহি গৈছোঁ আৰু চাওক কিমান ধুনীয়া ৰাস্তা আৰু ৰাস্তাৰ মাজত আছে মই আজি টাইগাৰ আৰু আমি ডাইৰেক্ট শ্বিলঙলৈ যাব খোজা নাই কাৰণ চব মানে তেজপুৰ হওক নগাঁও হওক আপোনাৰ গুৱাহাটী হওক সকলো ভ্ৰমণ মানে সকলো ঘূৰি পকিহে আমি শ্বিলঙলৈ যাম বুলি ভাবিছোঁ কাৰণ মানে কি ক'ম আৰু ত' আমি এক্সপেঞ্চিভ আৰু ট্ৰাই কৰিম এয়া চিধা চিধি গ'লে তেজপুৰ আৰু এইফালে গ'লে উলুগাঁও উপাৰগাঁও এইফালে গ'লে আৰু আমাৰ টাইগাৰ আছে ইয়াত চ' এজনে ভাত খাবলৈ মাতি দিলে আৰু নাও বুলি ক'বলৈ অলপ বেয়া লাগে চ' সময়টো বহুত আপোনাৰ আন্ধাৰ হ'ব হ'লেই চ' মানুহজনৰ কথা ৰক্ষা কৰিয়ে ভাত খাবলৈ আহি গৈছোঁ ইয়াত এইখন হোটেলতে চ' মেনি থেংক ইউ দাদাজনক সুইজন দাদা চ' মেনি থেংক ইউ খালে পূৰা আন্ধাৰ হৈ গ'ল আৰু এইফালে চাওক পূৰা সৰিয়হ খেতি চ' তেজপুৰ বৰ্তমান এতিয়ালৈকে পোৱাগৈ নাই আৰু এতিয়া দলং ভোমোৰাগুৰি দলং পাম তাৰপিছত তেজপুৰ টাউন আৰু দুনৰ দাক বহুত ধন্যবাদ জনাইছোঁ কাৰণ তেওঁৱে আমাৰ আজি হোটেল ৰুমটো বুক কৰিছে চ' মেনি থেংক ইউ আৰু সেইবাবে বহুত ধন্যবাদ জনালোঁ দাদাক চ' জেগা চাওক জেগাটো ধুনীয়া কিন্তু আৰু বেছি দীঘল ভিডিঅ' নকৰোঁ কাৰণ বহুত ভিডিঅ' বনালোঁ আজি আৰু আপোনালোকক বহুত দেখুৱাবলৈ ট্ৰাই কৰিছোঁ বৰ্তমানলৈকে আৰু যিমান পাৰোঁ দেখুৱাই থাকিম এতিয়ালৈকে আৰু দলঙলৈকে ভিডিঅ' বনাম তাৰপিছত আপোনালোকক কাইলৈ ৰাতিপুৱা বনাম কাৰণ আন্ধাৰ হৈ গ'লে আমাৰ কেমেৰা কোৱালিটি ইমান ভাল নহয় ত' কাইলৈ চিয়'ৰ লগ পাম আপোনালোকক আৰু আগলৈ চাওঁ কিমান ভিডিঅ' বনাব পাৰোঁ যদি ভিডিঅ' বনাব নোৱাৰোঁ তেতিয়া ইয়াৰ পৰাই বাই আৰু বহুত ধন্যবাদ ইমানলৈকে চোৱাৰ বাবে মোৰ ভিডিঅ'টো আৰু ভিডিঅ'টো চাই মেলি লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব আৰু প্লিজ বেল আইকনটো প্ৰেছ কৰিব যাতে নতুন ভিডিঅ'ৰ সংবাদ আপোনালোকে পাই যায় চ' গুড নাইট চ' গাইছ আমি এতিয়া গৈ আছোঁ পাই গৈছোঁ এই ভোমোৰাগুৰি দলং মানে বহুত মাই গড মানে ব্ৰহ্মপুত্ৰ মাই গড বহুত ধুনীয়া ভিউ অ' মাই গড চাওক না এবাৰ চাওক কিমান এটা ধুনীয়া ৰখিম বোলা মাজলৈ বোলা মাই গড এতিয়া আন্ধাৰ হ'ল কাৰণে ইমান ভালকৈ দেখা নাই চাগে কিন্তু মানে ভিউটো মজা মানে তামাম মজা দেই এটা বুজিছে নাই ত' গাইছ চাওক মোৰ সঁচাকৈ বিশ্বাসেই হোৱা নাই কাৰণ যোৰহাটৰ পৰা তেজপুৰ তাকো দুদিনত আৰু তেজপুৰে নহয় অকল নগাঁও দেখিবলৈ পাব তেজপুৰৰ বিভিন্ন জেগা দেখিবলৈ পাব গুৱাহাটীৰ বিভিন্ন জেগা দেখিবলৈ পাব আৰু কি ক'ম মাই গড চাওক সেইফালে মই আছোঁ মানে আপোনাৰ কলিয়াবৰৰ পৰা সেয়ালৈ আছে আপোনাৰ তেজপুৰলৈ আছে চ' এইখন আছে সেইখন ব্ৰিজ আৰু আজি আমি ফাইনেলি আহি পাই গৈছি বগীবিল গ'লোঁ এতিয়া আৰু কিমান কি যাম ঠিক নাই চ' আপোনালোকে সদায় ছাপোৰ্ট কৰক মৰম কৰক এনেদৰে অ' মাই গড বহুত ভাল লাগিছে চ' সেইকাৰণে বেছি জৰিছোঁ বেয়া চেয়া নাপাব আৰু দেই চ' টাইগাৰ চাওক ক'ত আছে চ' ফাইনেলি আমি ভোমোৰাগুৰি দলঙক পাৰ কৰি আহি তেজপুৰত এণ্টাৰ হৈ গ'লোঁ আৰু লগতে মানে ইমানেই বতাহ দিছে যে টিপি জুলি যাওঁ বুলিছে মানে বহুত বতাহ আছে কাৰণ আপোনাৰ ব্ৰহ্মপুত্ৰখন শুকাই আছে সেইকাৰণে বতাহটো বেছি হৈ আছে
ইমান একো নাই এতিয়া আমি আৰামত গৈ থাকোঁ তেজপুৰ টাউনলৈকে আৰু তেজপুৰ ইয়াৰ পৰা 10 কিলোমিটাৰ দেখুৱাই আছে তাৰপৰা 10 কিলোমিটাৰ আমি পাৰ হোৱাৰ পিছত হোটেল ৰুমত থাকিম চ' তাতে আকৌ ভালকৈ লগ পাম চ' এতিয়ালৈ থাকক আপোনালোক আৰু মানে কি ক'ম আৰু কি ভিডিঅ' বনাম আৰু মানে ইমানেই ভাল লাগিছে চ' ভেৰি ভেৰি থেংক চিয়াত একদম দেলালৈকে কেইজনমান লগ পাই গ'লোঁ জয় অসম মজা এনেকুৱা জোচ লাগে আৰু সদায় যাতে আপোনালোকে ছাপোৰ্ট কৰে মৰম কৰে আশীৰ্বাদ কৰে তাকে কামনা কৰিছোঁ মজা মজা থেংক ইউ থেংক ইউ থেংক ইউ সদায় কৰিব লাগিব অকল মোকেই নহয় যিবিলাকে আপোনালোকে কষ্ট কৰে সকলোকে আপোনালোকে ছাপোৰ্ট কৰিব অঁ তাহাঁতৰ মনটো ভাল লাগিব একচুৱেলি চ' মেনি মেনি থেংক ইউ দেই বহুত দেৰি মূৰত অৱশেষত পাই গৈছোঁ আমি তেজপুৰৰ বহুত জাম লাগি আছে আৰু টাইগাৰক তাৰ মাজতে ধৰাই আছোঁ ত' ফাইনেলি পাই গৈছে ভাল লাগিছে তেজপুৰ কাইলৈ ভালকৈ দেখুৱাম তেজপুৰৰ সকলো জেগা তেজপুৰৰ সকলো মন্দিৰ কিবা যি আছে সকলো দেখুৱাবলৈ ট্ৰাই কৰিম ত' আজিলৈ বাই বাই ইয়াৰ পৰাই গুড নাইট